এটা আৰু বেলেগ উদাহৰণ আমি চাওঁ আগৰবাৰ আমি কি কৈছিলো যে যদি এটা এৰিথমেটিক প্ৰগ্ৰেছন থাকে সমান্তৰ প্ৰগতি থাকে যদি আমি প্ৰথমটো জানো আৰু ডিফাৰেন্স বিলাক জানো তেতিয়া আমি গোটেই সিৰিজটো জানো তোমালোকৰ ফৰ্মুলা ইউজ কৰি আমি 100 নম্বৰ টাৰ্মটো কিমান হ'ব 1000 নম্বৰ টাৰ্মটো কিমান হ'ব 47 নম্বৰ টাৰ্মটো কিমান হ'ব সব জানো উল্টাটো চাওঁ এতিয়া ইয়াতে এটা মই লিখিছো তোমালোকৰ কিতাপত আছে এই উদাহৰণ 21 18 15 সেইটো প্ৰগ্ৰেছনত গৈ আছে মই সুধিলো যে এনে গৈ 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 -81 পাওঁ কোন নম্বৰ টাৰ্মটো -81 এই an টো কোনটো কোন an ৰ কাৰণে -81 হ'ব উল্টা হলো কমান মই এইটো জানো কিমান নম্বৰ মোক লাগে হি কোন নম্বৰ টাৰ্মটো একেটাই ফৰ্মুলা a কিমান 21 d কিমান 18 -21 সমান -3 কি বিচাৰি আছা তুমি n টো নাজানা কিমান নম্বৰ টাৰ্মটো নাজানা হেইটো তুমি বিচাৰি আছা এনেকে যদি লিখি লোৱা কি বিচাৰি আছো সহজ হয় ফৰ্মুলাটো কি an equal to a plus n minus 1 times d an or কিমান ভ্যালু কৈছো -81 বুলি যাতে an মানে -81 এর ভ্যালু কিমান 21 n তো আমি বিচাৰি আছো গতিকে n -1 লিখি দিলো d কিমান -3 কি হৈ গল এটো এটা দুনিয়া এটা ইকুয়েশন হৈ গল -81 21 প্লাস কি হ'ব -3n প্লাস 3 এতিয়া তোমালোকে এটো আৰামসে সলভ কৰিব পাৰা আই থিংক এটো যদি তোমালোকে সলভ কৰা n ইকুৱেল টু 35 আহিব কিতাপত কৰি দিয়া আছে গতিকে মই কৰি দিয়া নাই তোমালোকক বাকিখিনি অকল এটা ইকুয়েশন সলভ কৰিব লাগে গতিকে এনেকে তোমালোকে দুটা বস্তু উলিয়াব পাৰা যদি তুমি প্ৰথম টাৰ্মটো জানা আৰু যদি ডিফাৰেন্সটো জানা নম্বৰ তিনটা বস্তুৰ মাজত এই ইকুয়েশনটোৱে মই অলপমান কাট কৰি দিছো এই ইকুয়েশনটোৱে চাৰিটা মান বস্তু ৰিলেট কৰি থৈ দিছে লগ লগাই থৈ দিছে এটা হল n নম্বৰ টাৰ্মটো প্ৰথম টাৰ্মটো কেই নম্বৰ টাৰ্ম হিটো আৰু ডিফাৰেন্সটো এই কেটাৰ ভিতৰত যদি তুমি তিনিটা যদি জানা বাকিটো উলিয়াব পাৰা ইয়াত আমি কোনটো জানিছিলো an টো জানো a টো জানো d টো জানো গতিকে n টো উলিয়াব পাৰো যদি কিবা প্ৰশ্ন আহে তাত a টো না জানো বাকি কিটা জানো হেতুও পাৰিম ইকুয়েশন এটা হৈ যাব বাকি কিটা ভৰাই দিলি হল d টো না জানো হেতুও হ'ব এই কেটা এইটো ইকুয়েশনৰ মতে the চাৰিটা বস্তু আছে ইয়াত টোটাল চাৰিটা আছে n নম্বৰ টাৰ্মটো প্ৰথম টাৰ্মটো n এই সংখ্যাটো কোন নম্বৰ টাৰ্ম আৰু ডিফাৰেন্সটো এই চাৰিটাৰ ভিতৰত যদি আমি তিনিটা জানো তেতিয়া হলে তিনিটা যদি আমি ভৰাই দিও 4 নম্বৰটো আমি উলিয়াব পাৰো এটো তোমালোকৰ কিতাপত বহুত ধুনীয়া প্ৰবলেম আছে এইটোৰ লগত ৰিলেটেড গোটেই কিটা কৰিবা তেতিয়া খুব ধুনীয়া আইডিয়া এটা পাবা আৰু যে মই কলো চাৰিটাৰ ভিতৰত তিনিটা জানিলে বাকিটো উলিয়াব পাৰি গোটেই কিটা কভাৰ হ'ব গতিকে প্ৰবলেম বিলাক কৰিবা তাৰপিছত অনুশীলনী কৰিবা দেখিবা এইটো আসলে খুব সহজ কনসেপ্ট